হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল তাৰি ব্লগছ। আজি আছো এতিয়া শৰাইঘাট দলঙত যাই আছো হাহুৱা। ভিডিঅ'খন চাই থকাৰ পিছলৈ কি হয় মই নিজেই নাজানো। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে এতিয়া আছো শৰাইঘাট দলঙত যাই আছো হাহুৱা। ভিডিঅ'খন চাওক আৰু বহুত মজা লাগিব ভিডিঅ'খন। ব্লগ এতিয়া আহি পালো হাহুৱা জাগাখন চাওক আৰু কিমান মজা লাগি আছে। ফাৰ্ষ্ট টাইম আহিলো দেই। আপোনালোকেও আহিব, তামাম মজাৰ জাগা এইখন। ভিডিঅ'খন চাওক আৰু কেনেকুৱা লাগে কওক কমেণ্ট কৰি। আমাৰ সকলো ফ্ৰেণ্ডে ফটো তুলিবলৈ ব্যস্ত আৰু মই আছো ব্লগ কৰিবলৈ। চাওক ভিডিঅ'টো কেনেকুৱা লাগে আৰু চাওক। আমি ইয়াত আহি গা পা ধুলো। সঁচাই মজা পাব, সকলোৱে আহক আৰু চাই যাওক হাহুৱা। চাওক না জাগাটো কেনেকুৱা ধুনীয়া আৰু মজা। ৱাও চুপাৰ। মজা কৰি আছে আমাৰ ফ্ৰেণ্ডসকলে আৰু মই ইয়াত ব্লগ কৰি আছো। মানে ইয়াত বহুত স্কুলৰ পৰা ল'ৰা ছোৱালী আহিছে আৰু পিকনিক খাবলৈ আহিছে। আমালোকেও পিকনিক খাবলৈ আহিছোঁ। ভিডিঅ'খন চাওক। কি হ'ব মই নিজেই নাজানো বে। আৰু এতিয়া আমাৰ খাই দাই আৰু পিকনিক শেষ কৰি ঘৰত যাব লাগিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ভালকৈ থাকিব। নেক্সট ব্লগত আহি আছোঁ বগামাটিত। এতিয়া বাই বাই।